এয়া দেখিছে এক কুচিয়া মাছ আজি ছানডে হয় ছানডে আমাৰ ইয়াত বজাৰ হয় বজাৰৰ পৰা কিনি আনিছিল মই নাখাওঁ এইটো মাছ আমাৰ ঘৰৰ মানুহে খায় মই খাই ভাল নাপাওঁ অলপ মই ঘৃণ কৰোঁ সেইকাৰণে মই নাখাওঁ এইটো মাছ ঘৰৰ মানুহে খায় এনেকৈ এইটো মাছ বাচিবলৈ তাৰমানে অলপ কষ্ট হয় কষ্ট মানে ইয়াৰ ছালটো এৰুৱাই দিব লাগে ওপৰৰ ছালটো এৰুৱাই দিলে অলপ ভাল হয় দেখাত ভাল হয় ওপৰৰ ছালটো থাকিলে অলপ পিছল পিছল যেন লাগে সেইকাৰণে ওপৰৰ ছালটো এৰুৱাই দিব লাগে এনেকৈ কিবা এটা দম্বৰু নে কিবা পাত সেইটো মই নাজানো ভালকৈ সেই পাতটোৰে ধৰি মানে এনেকৈ এৰুৱাই দিব লাগে ছালটো এৰুৱাই মানে এনেকৈ এৰুৱাই দি ধুই মেলি এতিয়া এৰুৱাই দিব দেখিছেনে কিমান টান এইবিলাক এৰুৱাবলৈ বৰ কষ্ট এইবিলাক এইটো মাছ বাচিবলৈ বৰ কষ্ট কিন্তু তেজ বহুত বেমাৰী মানুহ যিবিলাক ৰোগীয়া মানুহে এইটো মাছ খাব লাগে ৰোগীয়া মানুহে এইটো মাছ খালে শৰীৰত তেজ অহা বুলি কয় এনেকৈ টুকুৰা টুকুৰ কৰি এতিয়া কাটি ল'ব কাটি লৈ মানে ধুই মেলি এইটো এনেকৈ টুকুৰা টুকুৰ কৰি লৈছে বহুত তেজ ইয়াৰে বহুত তেজ এই তেজটো বোলে বেমাৰীৰ কাৰণে বহুত ভাল বেমাৰীৰ কাৰণে মানে যিবিলাক আচলতে অসুখীয়া মানুহ তেওঁলোকে এইটো মাছ খাব পাৰিলে ভাল আৰু নিজৰ দেহৰ কাৰণে শৰীৰৰ কাৰণে এনেকৈ ধুই সেইটো এইটো এতিয়া মই কিহেৰে বনাম ভেদাইলতা পাত যি আছে ভেদাইলতা পাত জানেনে এই ভেদাইলতা পাতটো মই মানে মিক্সিত বটি ল'ম এই ভেদাইলতা পাত দিলোঁ পিঁয়াজ দিলোঁ আদা নহৰু দিছোঁ তাৰপিছত এটা বিলাহীও দিছোঁ বিলাহী দি এনেকৈ মিক্সিত মই মাৰি লৈছোঁ মাৰি লৈ মানে ইয়াৰ যিটো ৰস সেই ৰসটোৰে মই এই মাছ বনাম খাই বহুত টেষ্টি বুলি কৈছে মই খাই পোৱা নাই আমাৰ ঘৰৰ মানুহে খাই বহুত ভাল পায় খাই ছোৱালী দুজনীও খাই ভাল পায় এনেকৈ মিক্সিত মাৰি লৈ এইটো মানে কি কৰিম বেছি কষ্ট নহয় আঞ্জাখন ইয়াতে বনাবলৈ তাৰমানে বৰ কষ্ট নহয় কিন্তু মাছটো বাচিবলৈয়ে বৰ টান এইটো মানে এনেকৈ এইটো ৰসটো এনেকৈ উলিয়াই লৈ এতিয়া কি কৰিব লাগিব এয়া মাছ এইটো মাছ ফ্ৰাই কৰোঁতে নিমখ দিব নালাগে নিমখ নিদিয়াকৈ ফ্ৰাই কৰিব লাগে হালধি দিব লাগে নিমখ দিলে অলপ টান হয় মাছটো টাইট হয় নিমখ নিদিয়াকৈ ফ্ৰাই কৰিব লাগে আঞ্জাত দিলে নিমখ হৈ যায় এনেকৈ মানে পিঁয়াজ আদা নহৰুৰ পেষ্ট অলপ জিৰাৰ গুড়ি হালধি গুড়ি নিমখ তেনেকৈ দি লৈ এতিয়া এইখিনি ফ্ৰাই হ'লে মানে কি কৰা যায় ইয়াতে এই যে পাতৰ পানীটো আছিল ৰসটো আছিল সেই ৰসটো ইয়াত বাকি দি এইখিনি আঞ্জা তৈয়াৰ কৰা হয় বৰ কষ্ট নহয় ৰান্ধিবলৈ খুব ভালেই হয় আঞ্জাখনো ভাল হয় ইয়াতে এতিয়া উতলিব দি এনেকৈ হৈ যাব আৰু ধুনীয়াকৈ খাই বোলে বহুত টেষ্টি হয় খাই চাবচোন আপোনালোকে খাই চাগে সকলোৱে খায় আজিকালি আৰু এইটো বেমাৰীৰ কাৰণে যিহেতু উত্তম গতিকে এইটো সকলোৱে খায় কিন্তু কোনে কেনেকৈ বনায় সেইটো মই নাজানো মই এনেকৈ বনাওঁ আমাৰ শাহু মায়ে মোক বনাবলৈ শিকাইছিল এনেকৈ বনাবলৈ শিকাইছিল এনেকৈ মই বনাওঁ এনেকৈ বনাই আছোঁ আৰু হয়তো প্ৰত্যেকৰে ৰন্ধাৰ ৰুচিবিলাক বেলেগ বেলেগ